নমস্কাৰ টাইম ফৰ আছাম নামৰ চেনেলটোৰ জৰিয়তে মই আশিক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। শিক্ষক নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ৰণস্পিকুৰ। হয় বন্ধু বান্ধৱীসকল, শিক্ষক নিযুক্তিক লৈ এবাৰ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণস্পিকুৰে। সলনি হ'ব শিক্ষক নিযুক্তি মাৰ্কিং চিষ্টেম, নতুন নিয়মেৰে হ'ব শিক্ষক নিযুক্তি। শীঘ্ৰেই ৰাজ্যত হ'ব প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি। ছেপ্টেম্বৰত প্ৰকাশ পাব নিযুক্তিৰ বিজ্ঞাপন। শতাংশ নম্বৰ লোৱা হ'ব টেট নম্বৰৰ পৰা। উচ্চ প্ৰাথমিক বিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত BA পৰীক্ষাৰ পৰা লোৱা হ'ব 10%। বিজ্ঞান শিক্ষকৰ নিযুক্তি সন্দৰ্ভত মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে। গহপুৰত উপস্থিত হৈ শিক্ষক নিযুক্তিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰণস্পিকুৰে। লগতে ৰাজ্যৰ পৰৱৰ্তী খবৰটো হৈছে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক গুণোৎসৱৰ সময়সূচী ঘোষণা সৰ্বশিক্ষা অভিযানৰ। 3 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। ৰাজ্যৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ বাবে এই খবৰটো অত্যন্ত জৰুৰী খবৰ। গুণোৎসৱৰ বাবে পুনৰ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। গুণোৎসৱ 2024ৰ বাবে সৰ্বশিক্ষা অভিযানে ঘোষণা কৰিছে সময়সূচী। 3 জানুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীলৈ 3টা পৰ্যায়ত গুণোৎসৱ অনুষ্ঠিত হ'ব। সৰ্বশিক্ষা অভিযানৰ মিছন সঞ্চালক ওম প্ৰকাশে জাৰি কৰা জাননী অনুসৰি 3 জানুৱাৰীত মুঠ 10খন জিলাৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ স্ব-মূল্যায়ন হ'ব। 4, 5 আৰু 6 জানুৱাৰীত এই বিদ্যালয়সমূহত বহি মূল্যায়ন হ'ব। প্ৰথম পৰ্যায়ত বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, দক্ষিণ শালমৰা, মানকাছাৰ আৰু ওদালগুৰিত গুণোৎসৱ অনুষ্ঠিত হ'ব। 9 জানুৱাৰীত দ্বিতীয় পৰ্যায়ত স্ব-মূল্যায়ন হ'বলগীয়া 11খনকৈ জিলা ক্ৰমে বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া। এই জিলাকেইখনৰ প্ৰাথমিক বিদ্যালয়ত 10, 11 আৰু 12 জানুৱাৰীত নিৰীক্ষণকাৰীসকলে উপস্থিত হ'ব। তৃতীয় তথা অন্তিম পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হ'ব 6 ফেব্ৰুৱাৰীত। 20খনকৈ জিলা ক্ৰমে বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলঙত বহি নিৰীক্ষণকাৰী বিদ্যালয়সমূহত উপস্থিত থাকিব 7, 8 আৰু 9 ফেব্ৰুৱাৰীত। শিক্ষানুষ্ঠানৰ শিক্ষাৰ মান উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰি অহা গুণোৎসৱত বহি নিৰীক্ষণকাৰী হিচাপে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্য, মুখ্য সচিবৰ পৰা আৰম্ভ কৰি সকলো IAS প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আন বিষয়াসকলে অংশগ্ৰহণ কৰি শিক্ষানুষ্ঠানৰ মান মূল্যায়ন কৰে। প্ৰাথমিক শিক্ষাৰ মান উন্নয়ন কৰিবলৈ সৰ্বশিক্ষা অভিযানে গুণোৎসৱ অনুষ্ঠিত কৰিছিল যদিও গুণোৎসৱ এতিয়া টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ অন্যতম অৰ্হতা হিচাপে গণ্য হৈ পৰিছে। উল্লেখ্য যে গুণোৎসৱত যিবোৰ বিদ্যালয়ে A+ গ্ৰেড লাভ কৰিব সেই বিদ্যালয়সমূহত নিয়োজিত ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে বছৰেকীয়া পৰীক্ষাৰ ফলাফলত গুণোৎসৱৰ 10% নম্বৰ যোগ সিদ্ধান্ত সৰ্বশিক্ষা অভিযানে গ্ৰহণ কৰিছিল। উল্লেখ্য যে 2023 বৰ্ষৰ গুণোৎসৱত ৰাজ্যত 44,531খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত শিক্ষাৰ্থীৰ সংখ্যা আছিল 30,35,143 গৰাকী। গুণোৎসৱত মুখ্য সচিবৰ পৰা আৰম্ভ কৰি উপদেষ্টা 18,097 গৰাকী বহি মূল্যায়নকাৰী অংশগ্ৰহণ কৰিছিল। A+ লাভ কৰা বিদ্যালয়ৰ সংখ্যা আছিল 886খন। সেইদৰে A গ্ৰেড লাভ কৰিছিল 19,172খন বিদ্যালয়ে। B গ্ৰেড লাভ কৰিছিল 19,172খন বিদ্যালয়ে। C গ্ৰেড লাভ কৰিছিল 11,972খন বিদ্যালয় আৰু D গ্ৰেড লাভ কৰিছিল 67খন বিদ্যালয়। লগতে ৰাজ্যৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ AIDFৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেই। এইদৰে এইবাৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ। কংগ্ৰেছ AIDFৰ আনুষ্ঠানিক মিত্ৰতা থাকক বা নাথাকক তেওঁলোক একেই। কেতিয়াবা নিৰ্বাচনী মিত্ৰতা নকৰাকৈ তেওঁলোকৰ মাজত মিল থাকে। বিগত লোকসভা নিৰ্বাচনত নগাঁও, কলিয়াবৰ, বৰপেটা সমষ্টিত AIUDFে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। ঠিক তেনেদৰে ধুবুৰীত দুৰ্বল প্ৰাৰ্থী ঠিক কৰাইছিল কংগ্ৰেছে। এই মন্তব্য পীযুষ হাজৰিকাৰ। দল দুটাক কটাক্ষ কৰি পীযুষ হাজৰিকাই লগতে কয় যে
কংগ্ৰেছ AIUDF কেতিয়াবা মৃত্যুতা নকৰাকৈ এনেদৰে মিলি থাকে মানে ইটো সিটোক গালাগালি পালক বা নাপালক কংগ্ৰেছ AIUDFৰ মৃত্যুতা অসমৰ ৰাইজে জানে যদি তেওঁলোকৰ মাজত মৃত্যুতা নাই সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ সপক্ষে কিয় ভোটদান কৰিছিল বুলি প্ৰশ্ন কৰে মন্ত্ৰীগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ 11খন আসন জয় হোৱাৰ কথা পুনৰ দোহাৰে মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ বাগানে বাগানে কাৰ্যসূচী ফ্লক হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী বিজয় হাজৰিকাই শেহতীয়াকৈ চৰ্চাত থকা কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বাগানত চাইকেল চলোৱা প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এগৰাকী দলৰ সভাপতি অকলে এনেদৰে চাইকেল চলাই থকাটো ভাল কথা নহয় আনহাতে বিধায়ক অখিল গগৈয়ে এগৰাকী সক্ৰিয় মন্ত্ৰী সম্বোধন কৰাত কোনো ফূৰ্তি কৰিব লগাও নাই উক্ত প্ৰসংগত বিধায়ক কমলাক্ষ দে অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি মৰ্দক কৰিব লগাও নাই বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনে সিদ্ধান্ত পৰৱৰ্তী সময়ত কেতিয়াবা ৰাইজে ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি দায়িত্ব দিছে তাক সুচাৰুৰূপে পালন কৰাহে মোৰ কৰ্তব্য সক্ৰিয় হয় নে নহয় সেই বিষয়টো ৰাইজে বিচাৰ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ বিজেপিৰ ভয় খাইছে বুলি কংগ্ৰেছে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মন্ত্ৰীগৰাকীয়ে কয় যে ভয় খোৱাবিলাকে জয় হয় নে নোখোৱাবিলাকে জয় হয় নিৰ্বাচনৰ সময়ত